ফ্ৰেণ্ডছ, আজি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি বনাব ওলাইছোঁ ৰেচিপি বনাম। আজি মাছৰ ৰেচিপি, মাছ আৰু তিলৰ আঞ্জা কেনেকৈনো বনায়। তিল তিয়াই থৈছোঁ, ইয়াতে তিয়াই থোৱা হৈছে, সেইখিনি পিচি ল'ম মিক্সাৰত। আৰু মাছ প্ৰথমতে ভাজি ল'ম। আৰু মাংসও লৈ আহিছে, অলপ মাংস, ব্ৰইলাৰৰ খিলা না ঢিলা কয়, বুজি নাপাওঁ এইবিলাক। এইখিনি বনাম বঢ়িয়া কৰি, আপোনালোকে চাই থাকিব কেনেকৈ বনাওঁ। আহকচোন, এতিয়া মাছ ভাজিম। প্ৰথমতে মাছখিনি ভাজি লওঁ, ডাঙৰ মাছে আৰু তিলৰ আঞ্জা ধুনীয়াকৈ বনাম আজি, আপোনালোকে চাই থাকিব। নিমখ হালধি দিলোঁ, এইখিনি প্ৰথমতে ভাজি লওঁ। কেৰাহী গৰম হ'ল, ইয়াত তেল গৰম হৈ গৈছে, ইয়াত মাছ ভাজিম। এতিয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল, নমাই ল'লোঁ। তাৰপিছত মাছখিনি ভাজিবৰ কাৰণে তেল দিছোঁ। ইয়াতে তিলখিনি পিচি লোৱা হৈছে, মাছ আঞ্জা বনাবৰ কাৰণে এইখিনি চব ৰেডি কৰি লৈছোঁ। এটা বিলাহী, আদা নহৰু পেষ্ট কৰি লৈছোঁ, এইখিনি দিম, পাত ধনিয়া বুলি কয়, পিঁয়াজ। এতিয়া কেৰাহী গৰম হৈ গ'ল, ইয়াতে জলকীয়া পিঁয়াজ দিছোঁ। আদা নহৰু অলপমান দিম। বিলাহীটো কাটি দিম, মানে কাটি লোৱা হৈছে, এইটো কাটি দিম, পেষ্ট বনাই নিদিওঁ। আৰু ইয়াতে নিমখ, হালধিৰ পাউডাৰ, জ্বালাৰ পাউডাৰ, জিৰাৰ পাউডাৰ, জ্বালাৰ পাউডাৰ চব মিক্স কৰি দিলোঁ। অলপমান মিক্স কৰি ভাজি ল'ম। তাৰপিছত বিলাহী এটা দিয়া হ'ল, বিলাহী দিলোঁ। এতিয়া মাংস বনাবৰ কাৰণে ব্ৰইলাৰৰ খিলা এইটো যে বনাম, এইটোত কেৰাহী গৰম হৈ গ'ল, তেল এইটো দুটাই এফালে দি বনাই আছোঁ মাছৰ আঞ্জা, এফালে দি মাংসখিনিও বনাম। মাংস বনাবৰ কাৰণে পিঁয়াজ, আদা নহৰু দি দিলোঁ, নিমখ দিছোঁ, ৰংগুড়াৰ পাউডাৰ, অলপ জ্বালাৰ পাউডাৰ দিয়া হ'ল। এইখিনি অলপ ফ্ৰাই কৰি ল'ব লাগিব। অলপমান পানী দিছোঁ। এটা বিলাহী কাটি দিছোঁ, বিলাহী দিলোঁ। নহৰু দি দিম, নহৰু দিলে ভাল লাগে খাই, গোটা নহৰু। এটা দিলোঁ, ইয়াতে এটা দিয়া হ'ল। এইখিনি ফ্ৰাই কৰা হৈ গ'ল, এতিয়া তিলখিনি দিম। ইয়াতে তিলখিনি দি দিলোঁ, মিক্স কৰি ভাজি ল'ব লাগিব ধুনীয়াকৈ। আৰু ইয়াতে দিম পাত ধনিয়া, কাটি দিম অলপমান। আৰু ইয়াতে মাংসখিনি দি দিম, ইফালে বনাই আছোঁ একেবাৰে। ইয়াতে মাংসখিনি দি দিয়া হ'ল। অলপ টাইমৰ কাৰণে ঢাকি দিম। এইখিনি ভাজি লোৱা হ'ল, এতিয়া গৰম পানী দিম, গৰম পানী দিয়া হ'ল, গৰম পানী দি দিলোঁ।
আৰু লগতে এইটো ফিছ মছলা অলপমান দিছোঁ। মাছখিনিও দিম একেবাৰে। 4 মিনিট পিছত হৈ যাব। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। অসমীয়া লোকেল ঘৰুৱা খানা বনাই আছোঁ। এইখিনি মাংসৰ ব্ৰইলাৰৰ ঘিলা এইখিনি বনাই আছোঁ, ফ্ৰাই কৰিম। অলপ গ্ৰেভি টাইপৰ কৰিম। ইয়াতে আদা নহৰু চব দিছোঁ একেবাৰে। হৈ থাকক। এতিয়া মাছৰ আঞ্জাটো হৈয়ে গ'ল। এতিয়া অলপমান ধনিয়াৰ পাতা দিছোঁ। ধনিয়াৰ পাত দিলে ভাল লাগে খাই। গ'ল, এতিয়া নমাই দিম। এতিয়া মাংসৰ এইখিনি হৈয়ে যাব আৰু অলপমান চিকেন মছলা দি দিলোঁ আৰু অলপমান মিট মছলা দিম। অলপমান মিট মছলা দিছোঁ আৰু লগতে ধনিয়াৰ পাতো দিম অলপমান। ধনিয়া পাত দি নমাই দিম। 2 মিনিট পিছত হৈ যাব। দুটা খানা একেলগে বনোৱা হৈছে আজি। মাছৰ আঞ্জা আৰু হ'ল মাংস ব্ৰইলাৰ। এতিয়া মোৰ তিলৰ আঞ্জাখিনি বনোৱা হৈ গ'ল আৰু মাংস বনালোঁ। এইখিনি বনোৱা হৈ গ'ল। এতিয়া মানুহজনক খাব দিম, কেনেকুৱা হ'ল খাই জনাই আছে। এতিয়া ৰেচিপি আমাৰ ৰেডি হৈ গ'ল। এতিয়া মোক খাব দিছে, কেনেকুৱা জুতি হৈছে আপোনাক দেখাই আছোঁ বা জনাই আছোঁ। এতিয়া এইটো দিছে, খাৱা হোৱাৰ পিছত অলপমান দৈ, তাৰপিছত এইটো তিলৰ মাছ আৰু এইটো হৈছে মুৰ্গীৰ ঢিলা বুলি ফ্ৰাই। এইটো এতিয়া আপোনাক অলপ খাই জনাই আছোঁ। এইটো আপোনাৰ তিলৰ অসমীয়া ঘৰুৱা চব্জি। বঢ়িয়া, একদম ফেণ্টাষ্টিক, খাই মজা লাগছে। আৰু ঢিলা খাই চাওঁ। বঢ়িয়া, বঢ়িয়া। ভিডিওটা যদি ভাল লাগে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করে দিব আৰু লগতে ফেচবুকত চাই থাকিলে ফেচবুকটো ফলো কৰি দিব। বাই বাই ফ্ৰেন্ড, বাই বাই।